হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। আৰু স্বাগতম জনাইছোঁ আজি আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ। আৰু আজি মই ওলাইছোঁ বিয়া এখন খাবলৈ। আৰু এইফালে দৰাৰ গাড়ী আহি আছে, এইখন দৰাৰ বাছ ৰখাই থোৱা হৈছে। আৰু আজি ভাবিছোঁ দৰাৰ গাড়ীতে যাম একেলগে বিয়া খাবলৈ। বিয়াত কোন কোন আহিছে মোৰ লগত সকলোখিনি দেখাই যাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আশা কৰোঁ আজি ভিডিঅ'টি চাই আপোনালোকে ভাল পায়। আৰু এইফালে এতিয়া আমি আহি পালোঁ। আৰু আজি আহিছোঁ মই ফৰেষ্ট গেট কল্পনা বিবাহ ভৱনলৈ। লগত মোৰ আছে এয়া বা আৰু এয়া বান্ধৱী। আৰু আজি বিয়াখন কাৰ আপোনালোকক দেখাইছোঁ। আজিৰ বিয়াখন হেনো নেপালী বিয়া। আৰু নেপালী বিয়াৰ কিছু নিয়ম কিছু হেৰি সকলোখিনি আজি চাম বুলি ভাবিছোঁ। সেইবাবে অকণমান সোনকালে আহিলোঁ, দৰাৰ গাড়ীতে আহিলোঁ বিয়াত। আৰু এইফালে আপোনালোককো দেখাই যাম নিয়মবোৰ। আৰু এইফালে দৰা আহি পাইছে যিহেতু এইকাৰণে দৰা পাৰ্টিৰ পৰা এইফালে বম ফুটাই আছে। দূৰতে অকণমান ৰৈ কিনে মই ভিডিঅ' কৰি লৈছোঁ, কাৰণ বহুত চিটকি পৰি গাত পৰিছে। আৰু এইফালে ভিতৰত সোমাই আহিছোঁ। তেন্তে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে, আহক। আৰু এইফালে ওপৰত উঠি আহিলোঁ চাৰ্টৰ। আৰু এইজনী কইনা অকণমান দেখাই দিছোঁ আপোনালোকক। এইফালে দি কইনাই এইয়া তলত দৰাৰ গাড়ী আহি পাইছে নহয়, দৰাক চাই আছিল কইনাই এয়া। আৰু এইফালে এতিয়া আমি সকলোৱে লগত কইনা আৰু আমি সকলোৱে দৰা আৰু দৰা ঘৰৰ মানুহক আদৰিবলৈ আহিছোঁ। দুৱাৰমুখত এনেকৈ যেনেকৈ আমাৰ আদৰণি কৰা হয়, ঠিক তেনেদৰে এওঁলোকৰো কৰা হয়। আৰু এইফালে এতিয়া কইনাও আহিছে। কইনাৰো কিছুমান নিয়ম আছে বোলে, নিয়মবিলাক কৰিবলৈ আহিছে। আৰু নিয়মবিলাক আপোনালোকক দেখাম বুলি ভাবিছোঁ, চাই থাকক। আৰু এইফালে দেখাই দিছোঁ এইজনী ধুনীয়া বাজনী দেখিছেনে, এইজনী কইনাৰ বা হয়। আৰু কইনাজনী মোৰ বাইদেউৰ বান্ধৱী হয়। আৰু এইফালে এয়া কইনাই নিয়ম কৰি আছে দৰাৰ লগত। এয়া যিহেতু আজি বিয়াখন নেপালী বিয়া, অকণমান নিয়ম নীতিবিলাক বেলেগ, সেইবাবে মই ভাবিলোঁ ৰেকৰ্ড কৰি থৈ দিওঁ আৰু ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি সাঁচি ৰাখিছিলোঁ। আৰু আজি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এয়া। আৰু এইখিনিতে মোৰ এটি অনুৰোধ আপোনালোকলৈ, আৰু আজি এই ভিডিঅ'টি কৰোঁতে যাতে মোৰ কিবা ভুল ভ্ৰান্তি হৈছে যদি মোক ক্ষমা কৰি দিব। আৰু লগতে মোৰ ভুলবোৰ শুধৰাই দিব। আৰু শুধৰাই দি মোৰ ভিডিঅ'টি লগতে মোৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো আগুৱাই লৈ যায় যাতে, তাৰে আশাৰে আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে মোক সদায় ছাপোৰ্ট কৰি যায়। আৰু এইফালে এতিয়া দৰাই কইনাই দৰাক বৰমালা পিন্ধাইছে, মানে দুবৰি বনৰ এই মালাডালক জয়মালা আৰু বৰমালা বুলি কোৱা হয়। দুয়োকে পিন্ধাই দিছে দুৱাৰমুখত এনেকৈ। তাৰপিছত ইফালে কইনাই দৰাক সোণৰ চেন পিন্ধাই দিলে। আৰু ইফালে এতিয়া সকলোৱে ফুল ছিটাব ধৰিছে কইনাই এনেকুৱা। আৰু তাৰপিছতে দৰাক তিলক লগাই দিব, মানে চাউলৰ ফুটটো লগাই দিব, নেপালীবিলাকে যে লগাই দিয়ে ধুনীয়া কৰি কপালত। আৰু এতিয়া সকলোৱে দৰা পাৰ্টিক ফুল চাউল আখৈ এনেকৈ ছিটাব, এয়া যেনেকুৱা আমাৰ ছিটোৱা হয়। দুৱাৰমুখৰ নিয়মখিনি শেষ হোৱাৰ পিছত এতিয়া মই আহিলোঁ ভিতৰত। আৰু এইফালে দূৰত দেখিছোঁ ফুচকা, পানীপুৰি কাৰ প্ৰিয় ক'বচোন, মোৰ কিন্তু বহুত প্ৰিয়। আৰু এইফালে এতিয়া আহিছোঁ পানীপুৰি খাব, লগৰজনীয়ে খাব ধৰিছে। আমি এতিয়া লাইনত আছোঁ, মানে জাগা পোৱা নাই। আৰু খোৱা লোৱা অলপ হোৱাৰ পিছত আকৌ চাৰ্টৰ ওপৰত আহিলোঁ, কাৰণ এইফালে দৰা কইনাৰ নিয়ম কৰি আছিল। আপোনালোকক দেখাই দিছোঁ কি নিয়ম কৰি আছে। এয়া দৰা কইনাক ধুনীয়াকৈ এনেকৈ চকীত বহাই লৈছে। তাৰপিছত তলত এটা ডাঙৰ চয়ৰা দিছে, তাৰে ওপৰত দৰা আৰু কইনাৰ ভৰি দুখন থৈ দিছে, মাজত এডাল লাঠি দিছে ধুনীয়াকৈ। আৰু থৈ দি মানে সকলোৱে তেওঁলোকৰ ভৰিত এনেকৈ পানী দিছে 3বাৰকৈ। আৰু এই 3 চল পানী লৈ মানে মূৰৰ ওপৰেদি এনেকৈ ছিটাইছে আৰু এনেকৈ খাইছে। আৰু দৰা কইনাৰ পৰা আশীৰ্বাদ লৈছে। দৰা কইনাক লগতে ফুটো দিছে আৰু দৰা কইনাক ফুল ছিটাই দিছে। আপোনালোকে ভিডিঅ'টিত দেখাই পাইছে কি কৰিছে, আৰু মই অকণমান কৈ দিছোঁ আপোনালোকক এয়া। আৰু আজি এওঁলোকৰ নিয়মবোৰ চাই সঁচাকৈ বহুত ভাল লাগিছে। এই বিয়া মই প্ৰথমবাৰ দেখিলোঁ, নেপালী বিয়া আৰম্ভণিৰ পৰাই পূৰা ইমানখিনি মই দেখাই নাছিলোঁ আগতে। আৰু ইয়াতে দৰা কইনাক উচুকাও দিয়া হৈছে আৰু আশীৰ্বাদো দিয়া হৈছে। আৰু যেনেকৈ ঠিক আমাৰ মান ধৰা হয় তেনেকৈ এওঁলোকৰো এনেকৈ কৰা হয় এয়া। আৰু যিহেতু আমি ৰাতিপুৱাই ওলাই আহিছিলোঁ দৰাৰ লগত, দৰাৰ গাড়ীতে একেলগে, আৰু ৰাতিপুৱা নাস্তা খাই আহিছোঁ, তথাপিতো এতিয়া 3টামান বাজিয়ে গ'ল, সেইকাৰণে বহুত ভোক লাগিছে। ইফালে খানা খাবলৈ আহিছোঁ। নিয়ম এতিয়া অকণমান টাইম ৰখি আছে দৰা কইনাৰ, আৰু দৰা কইনাও আহিছে কিবা এটা অকণমান খাই ল'ব, তাৰপিছত বেলেগখিনি নিয়ম আৰম্ভ হ'ব বোলে। আৰু যিহেতু ভিৰ বেছি নাই, অলপ খানা লৈ লৈছোঁ, কি লৈছোঁ দেখাই দিছোঁ। এয়া লগত আছে দাদা আৰু বাইদেউ, আৰু ইফালে আমাৰ লগকেইটা। আৰু ইফালে খানা অকণমান খাই লওঁ, এয়া দেখাই দিছোঁ আপোনালোকক কি লৈছোঁ। চিম্পুলকৈ বেছি লোৱা নাই মই। আৰু ইফালে যিহেতু ভোক লাগিছে খানাটো খাই লওঁ, তাৰপিছত দেখাই আছোঁ ভিডিঅ'টি আগলৈ চাই থাকক। তেন্তে আকৌ এতিয়া আহি পালোঁ মই চাৰ্টৰ ওপৰত, মানে বিয়া মণ্ডপলৈ। এইফালে আকৌ চলি আছে দৰা কইনাৰ নিয়ম। এইবাৰ কি নিয়ম চলিব আপোনালোকে চাই থাকক, ভিডিঅ'টিত চাই থাকিলে সকলো গম পাবই। আৰু দেখাই গৈ আছোঁ। বামুণজীয়ে এইফালে মানে মন্ত্ৰ পঢ়ি আছে। আৰু এইফালে এতিয়া সিন্দুৰ দিয়া নিয়ম আৰম্ভ হ'ব দেই, মানে
এওঁলোকৰ সিন্দুৰ কেনেকৈ দিয়ে সেই নিয়মটো দেখাই দিছোঁ। লগৰজনী যিহেতু মোৰ ফ্ৰেণ্ডজনী নেপালী আছিল, তাই কৈছিল এই নিয়মটো বোলে বহুত ভাল লাগে, আৰু ময়ো ভিডিঅ'ত দেখি আহিছোঁ বহুত, ইনষ্টাগ্ৰামত হওক বা FB ভিডিঅ'তে হওক। আৰু আজি ৰিয়েলত দেখাবলৈ সঁচাকৈ বহুত ভাল লাগে। এনেকৈ এখন বগা কাপোৰ দীঘলকৈ টানি দিছে আৰু কইনাৰ মূৰত এনেকৈ ধৰি আছে, আৰু ইফালেদি দৰাই দীঘলকৈ লৈ যায় 3বাৰ সিন্দুৰত সিন্দুৰ দিছে এনেকৈ। এয়া দেখিছেনে আপোনালোকে? এয়া দেখাই দিছোঁ অকণমান জুম কৰি। এয়া সঁচাকৈ নিয়মটো চাই বহুত ভাল লাগিল মোৰ। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব বাৰু। আৰু এতিয়া সিন্দুৰখিনি দিয়া হোৱাৰ পিছত এটা ফুট দিব কপালত, ধুনীয়াকৈ ৰঙা ফুট। আৰু তাৰ পিছতে কি কৰি আছে চাই থাকক ভিডিঅ'টিত, আগলৈ গম পাব। আৰু এতিয়া বগা কাপোৰখন বোলে ধুনীয়াকৈ থৈ দিব লাগে, ৰ'ল কৰি ধুনীয়াকৈ বোলে এখন থৈ দিব আৰু বাকচৰ ভিতৰত। পিছলৈ বোলে কিবা কামত ব্যৱহাৰ কৰে, আৰু ইমানখিনি নাজানো যিহেতু কোৱা নাই। আৰু এইফালে মাং টিকাটো লগাই দিছে কইনাক ধুনীয়া কৰি। এয়া দেখিছেনে সিন্দুৰখিনি লগোৱা হোৱাৰ পিছত। এইফালে এতিয়া দৰাই সিন্দুৰৰ টেমাটো লগতে কাপোৰখন ধুনীয়াকৈ কইনাক দি দিলে, আৰু কইনাই ধুনীয়াকৈ সাঁচি ৰাখিব। আৰু এইফালে এতিয়া দেখিছেনে আপোনালোকে, এইটো এটা কি নিয়ম, মানে কইনাজনীক বহি থকা ঠাইৰ পৰা দাঙি নিব লাগে দৰাজনে। আৰু দৰাজন যিহেতু অকণমান ক্ষীণ আছিল, কোনটাৰে দাঙোতে অকণমান মানে টাইম লাগিল, এয়া দাঙি লৈ গ'ল। আৰু কইনাই এইফালে দৰাৰ কিলা আঙুলিত ধৰি বহাই দিছে কাষতে। আৰু এতিয়া বেলেগ এটা নিয়ম দেখাইছোঁ। কাঁহাৰ কাঁহী এখনত মৌ আৰু লগত দিছে দৈ, আৰু তাৰে ওপৰত মানে এনেকৈ কাঁহাৰ বাতি এটা দি দৰা কইনাক এনেকৈ ঘূৰাব দিছে। তাৰপিছত সেই দৈ আৰু মৌখিনি যে দিছিল সেইখিনি মানে দৰাই কইনাক, কইনাই দৰাক খুৱাই দিব লাগে আঙুলি দি এনেকৈ লৈ। কইনাক অলপ বেছিকৈ খুৱাই দিলে দৰাই। আৰু এইফালে এতিয়া হাত ধুই ল'লে ধুনীয়াকৈ। তাৰপিছতে এতিয়া দিছে মংগলসূত্ৰ পিন্ধাই। আৰু মংগলসূত্ৰ পিন্ধোৱা নিয়মটোৰ পিছত আপোনালোকক দেখাই আছোঁ কি নিয়ম আৰম্ভ হ'ব। আৰু এইফালে এতিয়া কইনাক বোলে খাৰু পিন্ধাই দিব লাগে। আৰু দৰাৰ সঁচাকৈ বহুত মৰম কইনালৈ, যিহেতু লাভ মেৰেজ হৈছে। আৰু এইফালে এতিয়া কইনাৰ হাতত খাৰুৱে দুখ পাব বুলি ঘিউ অকণমান লগাই লৈছে, লৈ কিনে পিহি দিছে, দি ধুনীয়াকৈ খাৰু কেইপাত পিন্ধাই দিলে। আৰু এতিয়া দৰাই কইনাক সেই দূৰত কিবা দেখাই দিব লগা নিয়ম এইটো দেখাই দিছে। আৰু এইফালে আমি এতিয়া হাতত লৈছোঁ ফুল, আখৈ সকলোৱে, কাৰণ এতিয়া দৰা কইনাই 7 পাক ঘূৰিব আৰু দুয়ো শপত গ্ৰহণ কৰিব। আৰু আমি এইফালে এতিয়া দুয়োকে আশীৰ্বাদ দিছোঁ, মানে ফুল আৰু আখৈ লগত চাউল ছিটাই কিনে এনেকৈ। আৰু আজিৰ বিয়াখন চাই মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিল, কাৰণ এনেকুৱা বিয়া মই টিভিতেই দেখিছিলোঁ, আৰু আজি ৰিয়েলত দেখিলোঁ যিহেতু বহুতখিনিয়ে ভাল লাগিল চাই কিনে। আৰু আপোনালোকৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিল কমেণ্টত জনাবচোন। আৰু আজি ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ, ইতিমধ্যে বহুখিনি দীঘলীয়া হৈয়ে গৈছে ভিডিঅ'টি। আশা কৰিছোঁ আজিৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পায়, আৰু যদি ভাল পায় লাইক আৰু কমেণ্ট কৰি দিব। লগতে মোৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গলৈ। আৰু আজিলৈ আহিছোঁ, তেতিয়ালৈ সকলোৱে ভালে থাকক, কুশলে থাকক। আৰু নতুন ভিডিঅ'ত অতি সোনকালে লগ পাম। বহুত দিনৰ মূৰত ভিডিঅ'টো আজি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে